ওয়েলকাম টু Pratidin GK। আজি আমি আলোচনা কৰিম ভাৰতীয় ৰাজনীতিৰ কেইটান প্ৰশ্ন উত্তৰ। ৰাজ্যিক বিধান পৰিষদৰ সদস্য সংখ্যা কিমান জনতকৈ অধিক হ'ব নোৱাৰিব? ক 30 জন, খ 40 জন, গ 60 জন, খ 500 জন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 40 জন। বিত্ত বিধেয়ক ভাৰতবৰ্ষত উত্থাপন কৰিব পাৰি। ক কেন্দ্ৰীয় মন্ত্ৰীসভাত, খ আইনসভাত, গ ৰাজ্যসভাত, খ লোকসভাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ লোকসভাত। বৰ্তমান সীমিত ৰাজতন্ত্ৰৰ প্ৰচলন আছে। ক ভাৰতত, খ স্পেইনত, গ ইংলেণ্ডত, খ চীনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ইংলেণ্ডত। হিন্দু মহাসভা গঠন কৰা হৈছিল। ক 1924 চনত, খ 1916 চনত, গ 1920 চনত, খ 1921 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 1916 চনত। আদৰ্শৰ ভিত্তিত নিৰ্দেশক নীতিসমূহক ভাগ কৰিব পাৰি 3টা ভাগত, খ 4টা ভাগত, গ 5টা ভাগত, খ 2টা ভাগত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 4টা ভাগত। মৌলিক অধিকাৰ বিষয়ে দিয়া আছে সংবিধানৰ ডেছ নং অধ্যায়ত। ক 3য় অধ্যায়ত, খ 4ৰ্থ অধ্যায়ত, গ 5ম অধ্যায়ত, খ 2য় অধ্যায়ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 3য় অধ্যায়ত। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা কোনটো নিৰ্দেশক নীতিৰ অন্তৰ্ভুক্ত? ক গান্ধীবাদী নীতি, খ অৰ্থনৈতিক নীতি, গ আন্তঃৰাষ্ট্ৰীয় নীতি, খ বিবিধ নীতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক গান্ধীবাদী নীতি। নিৰ্দেশ নীতিৰ ভেটি হৈছে ক পুঁজিবাদ, খ সমাজবাদ, গ সাম্যবাদ, খ ব্যক্তিবাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ সমাজবাদ। অসম গণ পৰিষদৰ জন্ম হৈছিল 1995 চনত, খ 1994 চনত। ইয়াৰে শুদ্ধ উত্তৰ হ'ল খ 1985 চনত। তলত দিয়া কোনটো আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ নহয়? ক জনসাধাৰণৰ হতাশা, খ ৰাজ্যিক নেতাৰ দুৰ্বলতা, গ ব্যক্তিগত ক্ষমতাৰ লোভ, খ অৰ্থনৈতিক উদাৰতা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ অৰ্থনৈতিক উদাৰতা। জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো এটা মৌলিক অধিকাৰ। খ মৌলিক কৰ্তব্য, গ নিৰ্দেশক নীতি, খ মৌলিক আদৰ্শ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ মৌলিক কৰ্তব্য। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।